গুড মৰ্ণিং ফ্ৰম ৱাইনাট। এতিয়া টাইম হৈ গ'ল প্ৰায় 8:35 হৈ গ'ল আৰু আজি অকণমান সোনকালে উঠিছোঁ যাতে অকণমান সোনকালে গৈ কিবা এটা অলপ বেছিকৈ যাতে কিবা এটা চাব পাৰোঁ। চ' চাই লওঁ কিমানখিনি কি দেখাব পাৰোঁ। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ টু ৱেলকাম বেক টু মাই ইউটিউব চেনেল। জেগাডোখৰ ইমানেই ধুনীয়া লাগিছে ন, কোনডোখৰ কাটি দিওঁ কোনডোখৰ ৰেকৰ্ড কৰোঁ মই নিজে কনফিউজ হৈ গৈছোঁ চ' তাৰ মাজতে যিমানখিনি মই পাৰিছোঁ সিমানখিনি শ্বৰ্ট কৰি দিবলৈ চেষ্টা কৰিছোঁ। চ' ভিডিঅ'টো চাই থাকিব শেষলৈকে অকণো স্কিপ নকৰাকৈ। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি পাই গ'লোহি। ইয়াত এতিয়া টিকেট কাটিব লাগিব। ইয়াত গৈ পিনে চাই লওক কিমান টিকেট কাটিব লাগে। টিকেট কটা হৈ গ'ল, 120 টকা লৈছে টিকেটত। তাৰপিছত ইয়াৰ পৰা এতিয়া আকৌ 1 কিলোমিটাৰ ট্ৰেকিং কৰিব লাগিব। ইয়াৰ পৰা তললৈ খোজকাঢ়ি যাব লাগিব ইয়াৰ পৰা। চ' ব'লক খোজকাঢ়ি যাওঁ। তাৰ পৰা বাহে জীপত আহি গ'লোঁ অফ ৰোডিং কৰিবৰ কাৰণে। 7 কিলোমিটাৰ অফ ৰোডিং কৰিব লাগিব বুলি কৈছে। তাৰপিছত কি দেখিব পাম নাজানো, খালি ব'লক তেতিয়াহ'লে গৈ চাই লওঁ কি দেখাব পাৰোঁ ইয়াত গৈ পিনে।
জীৱনত কেতিয়াও ভবা নাছিলোঁ এনেকুৱা জেগাত আহিম বুলি, কিন্তু নাজানো আৰু কি ভাল কাম কৰিছিলোঁ এনেকুৱা জেগাত আহিব পাইছোঁ। মা কৈছোঁ পগলা গৈছোঁ মই আহি পিনে। যিমানখিনি এক্সাইটেড হৈ আছোঁ নহয়, যিমানখিনি এক্সাইটেড ভিডিঅ'ত চাগে দেখাব পৰা নাই, কিন্তু বহুত বেছি এক্সাইটেড হৈ আছোঁ। এতিয়াও বিশ্বাস হোৱা নাই সপোনত আহি আছোঁ নে দিঠকত আহি আছোঁ। 2 মিনিট টাইম দিছে, অকল 2 মিনিট টাইমত মানে চাই লওক কিমানখিনি কি শ্বট দেখা পাইছোঁ, চাই লওক। আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে, আকৌ লগ পাম এটা নতুন ভিডিঅ' হৈ আছোঁ। বাই বাই। মা কৈছে এখনত কেনেকৈ যায় হয়, ফাটি গৈছে বে খোজকাঢ়ি কাঢ়ি এখনত। কেমেৰা চালো আছে না আছো, কি জেগা বে।